নমস্কাৰ, মোৰ নাম শ্ৰী মাধৱজ্যোতি বৰুৱা। তোমাৰ গাঁওখনৰ নাম কি? ফুলবাৰী শান্তিপুৰ। কলাগুৰু কোন? বিষ্ণুপ্ৰসাদ ৰাভা। ৰূপকোঁৱৰ কোন? জিতপ্ৰসাদ আগৰৱালা। দেশভক্ত কোন? তৰুণা ফুকন। গীতিকবি কোন? পাৰ্বকা বৰুৱা। মহাদেশ কেইখন? মহাদেৱ 7খন। মহাসাগৰ কেইখন? 5খন। জাতীয় পতাকাৰ ৰং কেইটা? 3টা। জাতীয় পতাকাৰ অশোক স্তম্ভৰ দণ্ড কেইডাল? 24ডাল। অসমৰ ৰাজধানী কি? দিছপুৰ। ভাৰতৰ ৰাজধানী কি? দিল্লী। বৰ্তমান বিধানসভাৰ অধ্যক্ষ কোন? বিধায়ক বিশ্বজিৎ দৈমাৰী। অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসম কন্যা কোন? অসম কন্যা লাৱণ্য বৰুৱা। বৰ্তমান ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন? ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ নাম সত্যচন্দ্ৰ দাস। শিশু দিৱস কেতিয়া পালন কৰা হয়? শিশু দিৱস 14 নম্বৰ। ঋতুকেইটা কি কি? গ্ৰীষ্ম, বৰ্ষা আৰু সপ্তাহ আৰু শীত বসন্ত। অংক পাৰিবানে? পাৰিম। 9 ন গুণ কিমান? 81। 7 6 গুণ? 42। 5 9 গুণ? 45। 6 15? 90। 5 20? 100। 9 11? 99। বৰ্তমান শিক্ষামন্ত্ৰী কোন? শিক্ষামন্ত্ৰী ৰমেশ পেগু। যোগান মন্ত্ৰী? ৰঞ্জিত দাস। স্বাস্থ্য মন্ত্ৰী? কিশোৰ মহন্ত। কৃষি মন্ত্ৰী? অখিল বৰা। বিত্ত মন্ত্ৰী? অজন্তা নক। পৰিবহণ মন্ত্ৰী? চন্দন বাতৰি। ভাৰতৰ গৃহমন্ত্ৰী কোন? গৃহমন্ত্ৰী অমিত শ্বাহ। এসপ্তাহত কেইদিন? 7 দিন। এমাহত? 30 দিন। এবছৰত? 365 দিন। এদিনত কেই ঘণ্টা? 24 ঘণ্টা। 1 ঘণ্টাত কেই মিনিট? 60 মিনিট। 1 মিনিটত কেই ছেকেণ্ড? 60 ছেকেণ্ড। স্বৰবৰ্ণ কেইটা? 11টা। ব্যঞ্জন বৰ্ণ কেইটা? 41টা। ভাৱেল কেইটা? 5টা। কি কি? কনচনেণ্ট কেইটা? 21টা। আধুনিক কম্পিউটাৰ জনক কোন? চাৰ্লছ বেবেজ। বৰ্তমান নৱবৈচাৰ বিধায়ক কোন? নাহপইচা বিধায়ক। নাহপইচা নৱবৈচাৰ কোন জিকিলে? ফৰ্ণজ গিলা। টেন্স কেই প্ৰকাৰ? 3 প্ৰকাৰ। কি কি? পাঁচ টাইম প্ৰেজেণ্টা উৰুচাৰ। পাঁচটা। বংশগতি এককটোৰ নাম কি? এককটোৰ নাম জিন। জ্যামিতিৰ মূল আধাৰ কি? জ্যামিতি মূল আধাৰ। হঁ? মূল আধাৰ বিন্দু। বিন্দু লগাই দিয়া। Twinkle, twinkle, little star, how I wonder what you are. Happy birthday, also high like a diamond in the sky. এটা অসমীয়া কবিতা লগাই দিয়া। খেল খেল গাই দিয়া। খেল খেল নানা খেল, খেলো আহা, বল খেলো আহা, লুকা হাকু ভলিগুটি আৰু ৰছী টনা ৰজানি পাইবানি চেংগুটি খেল খেলি খেলি পাতো আমি অকণি মেল। আমাৰ গুৰু কোন? গমত কৃষ্ণদেৱ। সাঁথৰ এটা ক'ব পাৰিবানে? কোৱাচোন। গাখী বগা কপা বগা আৰু বগা কি পানী মাজত খোজ দি মাত বিচাৰা যি। বেদ কেইখন? বেদ কেইখনৰ নাম কোৱা। কোৱাচোন কি কি? যজুৰ্বেদ, অথৰ্ববেদ, ঋগ্বেদ, সামবেদ। সূৰ্য কোন দিশে উদয় হয় আৰু কোন দিশে মাৰ যায়? কোন দিশে যায়? পূব দিশে উদয় হয়, পশ্চিম দিশে মাৰ যায়। আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? মৌলিক সংখ্যাটো সৰু মৌলিক সংখ্যাটো 2। আটাইতকৈ সৰু যৌগিক সংখ্যাটো? 4। ৰাষ্ট্ৰীয় পতাকা কি? ৰাষ্ট্ৰীয় পতাকা তিৰংগা। ৰাষ্ট্ৰীয় প্ৰতীক? অশোকস্তম্ভ। ৰাষ্ট্ৰীয় ফল? আম। ৰাষ্ট্ৰীয় খেল? হকী। ৰাজ্যিক ভাষা কি? অসমীয়া। হয়নে? পাৰিবানে? আমাৰ এটা ৰাষ্ট্ৰপতি জো বাইডেন। ৰেখাখণ্ড কেই প্ৰকাৰ পাৰিবানে? পাৰিম। কেই প্ৰকাৰ? 2টা। কি কি আছিলে? সৰল ৰেখা আৰু বক্ৰৰেখা। তেনে মহামাৰীৰ উৎপত্তি কোন দেশত হৈছিল? চীন দেশত। প্ৰথম এছিয়ান গেমছ ক'ত হৈছিল? এছিয়ান গেমছ নতুন দিল্লীত। ৰেখাখণ্ড কেই প্ৰকাৰ? ৰেখাখণ্ড 2 প্ৰকাৰ। কি কি? অঁ? সৰলৰেখা আৰু বক্ৰৰেখা। বাণ ৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল? লালৰেখা। বাণ ৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল? অনিতে। টেনিছ খেলৰ জন্মস্থান ক'ত? খেলা জন্মস্থান ফ্ৰান্সত। ভাৰতৰ বৃহত্তম মছজিদটোৰ নাম কি? মছজিদটোৰ নাম তাজিল মছজিদ। ক'ত আছে? ভূপাল।